নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে নৱবৰ্ষ 2021ৰ শুভেচ্ছা জনালো আশা কৰো অহা দিনবোৰ আপোনালোকৰ মনৰ সপোনবোৰ পূৰণ হওক বছৰটো সলনি হওক দিনবোৰ সলনি হওক কিন্তু মৰম ভাল পোৱা স্নেহ আৰু বন্ধুত্ববোৰ যাতে একেই থাকক তাৰেই কামনাৰে নতুন বছৰৰ হিয়া ভৰা ওলগ যাচিলো বন্ধুসকল আপোনালোকে এটা কথা নিশ্চয় মন কৰিছে যে মই এই চেনেলটোত ভিডিঅ' আপলোড নকৰা বহু দিনেই হ'ল ইয়াৰ বহুতো কাৰণ আছে বন্ধুসকল মই মোৰ এই চেনেলটোত 2017 চনৰ এপ্ৰিল মাহত এটা ভিডিঅ' আপলোড কৰিছিলো কিন্তু তেতিয়া ইউটিউবৰ জ্ঞান নাছিল বাবে বছৰৰ এটা ডিজেৱালা গান এইটো গান মই ৰিমিক্স কৰি আপলোড কৰিছিলো কিন্তু খন্তেক সময়ৰ পিছতে কপিৰাইট ষ্ট্ৰাইক আহিছিল তাৰ পিছত একেবাৰে 2017 চনৰ শেষৰ ফালে এটা কাৰ্টুন ভিডিঅ' আপলোড কৰিছিলো আচৰিতভাৱে এই ভিডিঅ'টোৱে 6 ঘণ্টাৰ ভিতৰতে 600 ভিউজ লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াকে দেখি অসমীয়া গান ব্যৱহাৰ কৰি মই বহুতো কাৰ্টুন ভিডিঅ' বনালো আৰু বহুতো ছাবস্ক্ৰাইবাৰ ভিউজ লাভ কৰিলো কিন্তু 2019 চনৰ ডিচেম্বৰ মাহত মোৰ এই চেনেলটোৰ বাবে এটা অতি দুখ লগা মেছেজ আহিল যিটো মেছেজে মোক আৰু ভিডিঅ' বনাবলৈ নিৰাশ কৰি দিলে তথাপিও মই মোৰ চেনেলটোত এটা ভিডিঅ' দি আছিলো কিন্তু ভূতৰ ওপৰত দানৱ পৰাৰ দৰে লেপটপটো বেয়া হৈ মই মোৰ মাউচটো লেপটপটোৰ মাজত ৰাখি বিচনাত আপোনালোকৰ বাবে এটা ভিডিঅ' আপলোড কৰি আছিলো তেনেতে মোৰ ভাইটি দৌৰি আহি বিচনাত বাগৰি দিলে আৰু মোৰ লেপটপটো ভাঙি শেষ হৈ গ'ল তথাপিও মনিটৰ লগাই কিছুদিন ইউজ কৰিছিলো কিন্তু শেষত একেবাৰে বেয়া হৈ পৰিল চ' ফ্ৰেণ্ডছ ভিডিঅ' আপলোড নকৰা এটা প্ৰধান কাৰণ বুলিয়ে ক'ব পাৰি কিন্তু বন্ধুসকল এতিয়া কোনো চিন্তাৰ কাৰণ নাই কিয়নো মই মোৰ বাবে এটা গেমিং পিচি বিল্ড কৰিছো আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত ইয়াৰ এটা ভিডিঅ' ক্লিপ দেখিবলৈ পাইছে আৰু মই এটা সৰু টেক চেনেল এটা খুলি থৈছো এনে ভিডিঅ' দিবলৈ কেতিয়াবা তাত আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব পাৰে তাত মই কি বস্তু ব্যৱহাৰ কৰিছো চ' ফ্ৰেণ্ডছ এই কম্পিউটাৰটো আগৰ মোৰ যিটো লেপটপ আছিল আনন্দৰাম বৰুৱা এৱাৰ্ড আপোনালোকে সকলোৱে শুনিছে আনন্দৰাম বৰুৱা এৱাৰ্ড মেট্ৰিক পাছ কৰিলে আগতে দিছিলে 60% পোৱাবিলাকক তো সেইটোত মই পাইছিলো এইটো একেবাৰে তাত 13,000 নেকি কিবা দাম দিয়া আছিলে তাৰমানে বন্ধুসকল ইয়াতে মই প্ৰিমিয়াৰ পৰা আফটাৰ ইফেক্ট চলাই দিছিলো চ' ফ্ৰেণ্ডছ এটা আচৰিতভাৱে 13,000 টকীয়া কম্পিউটাৰ কিন্তু এইবিলাক চলি গৈছিলে কিন্তু চলিছিলে কিন্তু অলপ টাইম লাগিছিলে আৰু ভিডিঅ' ৰেণ্ডাৰ হ'বলৈ তথাপিও কিন্তু মই মোৰ কম্পিউটাৰ বহুত ভাল এক্সপিৰিয়েঞ্চ পালো তাৰমানে এই লেপটপটোতে মোৰ বহুতো সহায় কৰিলে কম্পিউটাৰ কি কৰিব লাগে কম্পিউটাৰত বা কি কৰিব নালাগে মই বহুখিনি কথা জানিবলৈ বিচাৰিলো আৰু আশা কৰো মই আগলৈও এই কম্পিউটাৰটোত মই তেনেকুৱা কিছুমান ভুল কৰিছিলো যিটো আগৰ লেপটপত এইবিলাক নকৰো কম্পিউটাৰ কিদৰে চলাব লাগে ভালদৰে মই সকলো কথা তাত সেই লেপটপটোত বুজি পাই গলো চ' ফ্ৰেণ্ডছ এই ভিডিঅ'টোত মই ভাবিছো এতিয়া আৰু ভিডিঅ' দিম ৰেগুলাৰ ভিডিঅ' দিম মানে এইটো আপোনালোকৰ বাবে এটা অলপ বেয়া খবৰ বুলিয়ে ক'ব পাৰি কিন্তু কৰিম আৰু মই এই চেনেলটোত টকিং টমৰ ভিডিঅ' দিব নোৱাৰিম কিয়নো আজিকালি ইউটিউবৰ গাইডলাইন ইমানেই ষ্ট্ৰিক্ট হৈ গ'ল যে টকিং টমৰ ভিডিঅ' আপোনালোকে কৰিব নোৱাৰিব লগালগ চেনেল মানে আপোনালোকৰ ষ্ট্ৰাইক অহাৰ সম্ভাৱনা আছে চ' সেইবাবে বন্ধুসকল মই ভাবিছোঁ এই চেনেলটোত কিছুমান গেমিং ভিডিঅ' আপলোড কৰিম আপোনালোকে নিশ্চয় ফ্ৰী ফায়াৰ খেলে মই বহুত ফ্ৰী ফায়াৰ খেলোঁ মোবাইলত বহুতবিলাক ফ্ৰী ফায়াৰ খেলিলোঁ আৰু ভাবিছোঁ এই চেনেলটোত মই ভিডিঅ' আপলোড কৰিম চ' GTA 5 আপোনালোকে নিশ্চয় নাম শুনিছে এইটো বহুত পপুলাৰ গেম হয় মইতো আগৰ লেপটপতে খেলিবলৈ নাপালোঁ কিন্তু এইটো নতুন কম্পিউটাৰত আৰামকৈ চলিব তো ইয়াৰ মই ভিডিঅ' আপোনালোকৰ আগত আপলোড কৰিম বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে মোক সহায় কৰিব শেষত পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ এই বছৰৰ প্ৰত্যেক ক্ষণ বিশেষ হওক আনন্দ উল্লাসেৰে ভৰা হওক প্ৰত্যেক দিন সুখ শান্তিৰে ভৰা হওক তাৰে কামনাৰে আজি এই শুভক্ষণত অন্তৰৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ চ' ধন্যবাদ বন্ধুসকল ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে